दिगलदंगा गुदि सावस्रि मिरु दिनै देहा सिबिथाय फोरबो खुंनाय समाव मावफुं सोद्रोमा गणेशम दासआ दावबायहैदों। बाक्सा जिल्लानि सिङाव थानाय दिगलदंगा गुदि सावस्रि मिरु देहा फाहामसालिखौ दिनै बिटिआर सरकारनि आबाद बिफाननि मावफुं सोद्रोमा गणेशम दासआ नायदिंहैदों। बे समाव बिथाङा देहा फाहामसालिनि गासैबो जेंनाफोरखौ खौरां लानायजों लोगोसे बे देहा फाहामसालिनि थाखाय गंसे बिल्डिं हरनो आसाम सरकारनि सावस्रि बिफानखौ खावलायदों। लोगोसेनो बिटिसि सरकारनि गाहाय खुंगिरि प्रमद बर' आरो सावस्रि बिफाननि मावफुं सोद्रोमाखौ दिगलदंगा गुदि सावस्रि मिरुआव फैनानै खौरां लानो खावलायदों। नायगिदिंनाय समाव बिथांजों लोगोसे बाक्सा बेंखन मावख'नि बिबानगिरि भास्कर ज्योति बरायाबो दंफायोमोन। PHC दिगलदंगाৰ আমাৰ চৰকাৰৰ ফালৰ পৰা তেওঁলোকে চেকিঙৰ কাৰণে আহিছিলে, মোটামুটি নিৰ্বাচন কৰাৰ কাৰণে তেওঁলোকে চাইছে এতিয়া আমাৰ এই মিনি PHCত কি আছে কি নাই সকলো তেওঁলোকে চাই চিতি লৈ এতিয়া ফৰ্মবিলাক ফিল আপ কৰি আছে। সেই মৰ্মে সকলোখিনি আমাৰ এটা দেখুওৱা গ'ল তেওঁলোকক এই মিনি PHCত কি আছে কি নাই সকলোখিনি তেওঁলোকে চাইছে, সন্তুষ্ট হৈছে। আৰু ইয়াতকৈ তেখেতৰ মুখৰ পৰা শুনিলোঁ যেন ৰবি নাম হস্পিটেলতকৈ আমাৰ এই PHC আমাৰ দিগলদংগাৰ যিখন মিনি PHC তাক সবচে ভাল বুলি কৈছে। আৰু সেইকাৰণে মই ভাবিছোঁ আৰু ময়ো বহুবাৰ আহিছোঁ, আহি পেলাই চাইছোঁ সদায় মই তেওঁলোকৰ চিনচিয়াৰিটিটো পাইছোঁ, ভাল পাইছোঁ আৰু সুন্দৰ পাইছোঁ। আজি সেই মৰ্মে মই ইয়াতে তেওঁলোকক মই যিখন আমাৰ চাৰ্কুল অফিচাৰ বৰা আহিছে আৰু লগতে তেওঁলোকৰ ডক্টৰে আমাৰ ইনস্পেকশ্যনৰ কাৰণে যিজন আহিছে তেওঁলোকক অনুৰোধ জনাইছোঁ আমাক যিকোনো প্ৰকাৰে এটা বিল্ডিং গ্ৰেণ্ট দিয়া যাওক। আৰু লগতে তাৰ আগতে যদি তেওঁলোকে পাৰে যদি তেওঁলোকে আমি যেতিয়া আমাৰ বিল্ডিং আমাৰ ঘৰটোৰ টিংপাতবিলাক নষ্ট হৈ আছে সেইখিনি যেন সকলোৱে যেন সোনকালে কৰি দিয়ে, যেন আমাৰ বেমাৰীসকলে বা ৰোগীসকলে কোনো কষ্ট এটা নাপায় তাৰ তেওঁলোকক অনুৰোধ জনাইছোঁ। তেওঁলোকে কৰিম বুলি কৈছে, লিখি দিম বুলি কৈছে। তাৰ লগতে মই আৰু নিজেও চিন্তা কৰিছোঁ, মই হেল্থৰ আমাৰ মহোদয়ক মই ৰিপেয়াৰিং কাৰণে ইতিমধ্যে তেওঁলোকক পঠাইছিলোঁ, তাৰ পৰা কোনো এটা উত্তৰ আহি পৰা নাই। সেই মৰ্মে আমাৰ মহোদয়ে যিটো গুৰুত্ব দিয়ে আৰু তেখেতে মহোদয়ে চাই আমাৰ ইয়াতে চাবলৈ আহক আমাৰ দিগলদংগা মিনি PHCত চোৱাৰ পিছত দেখি পেলাই কেনেকুৱা লাগে কেনেকুৱা নালাগে, অন্য হস্পিটেলতকৈ এইখন কেনেকুৱা হয় বা কেনেকুৱা আছে চাই গ'লে মই ভাল পাম বুলি ভাবিছোঁ। সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ। লগতে আমাৰ বিটিআৰৰ চিফ প্ৰধান মহোদয় আহি আমাৰ এই PHCখন চাব লাগে, চাই পেলাই তেখেতৰ নিজৰ অন্তৰেৰে চাই পেলাই নিশ্চয় আমাৰ এই বিল্ডিং গ্ৰেণ্টটো দিবৰ কাৰণে আমাৰ মহোদয়ক জনোৱাটো মই ভাল বুলি ভাবোঁ। আৰু গতিকে আমাৰ যিমানখিনি সোনকালে পাৰে ইয়াৰ যিমানখিনি জনগতি আছে, আজি আমাৰ যিজন ডক্টৰ মোৰ লগত আছে তেখেতে আজি 2018 আগৰ পৰাই আছে, সকলো ৰাইজে ভাল পায়, আজিলৈকে এৰি দিব বিচৰা নাই। তেখেতৰ ছাৰ্ভিচ দেখি সকলো সন্তুষ্ট আৰু আগন্তুক সন্তুষ্ট হৈ থাকিব। আৰু তেখেতে ভালকৈ মেইনটেইন কৰিছে, একো যদি পইচা টকা নাথাকিলেও নিজৰ দৰমহা হওক বা ৰাইজৰ লগত আমাৰ ছেক্ৰেটাৰী সম্পাদকসকলে আছে বা আমাৰ সদস্যসকলে আছে সকলোৱে লগ লাগি PHC মেইনটেইন কৰি ৰাখিছে। আমি এইটোৱে কৰি আছোঁ, মই বাৰে আহিছোঁ, কি অসুবিধা হৈছে কি অসুবিধা মই চাই আছোঁ। সেই মৰ্মে আমি আগলৈকে প্ৰেৰণ কৰি দি আছোঁ। প্ৰেৰণ কৰাৰ মৰ্মে তেওঁলোকে এতিয়ালৈকে আহি পোৱা নাই, নিশ্চয় আহিব, নাথাকে। কাৰণ এই 2 বছৰ কালত আমি বহুতখিনি চেষ্টা কৰিছিলোঁ। যোৱা আমাৰ ক'ভিডৰ সময়ত মই ইয়াতেলৈকে আহি চোৱা চিতা কৰিছোঁ কেনেকৈ কি চলিছে কেনেকৈ চলা নাই, কিন্তু আৰু সম্পূৰ্ণ কাৰ্যকাল আমি এই বছৰটো পাইছোঁ, অহা বছৰ পাইছিলোঁ। সেই মৰ্মে আমি বহুতখিনি কাম আগবঢ়াই পেলাই যোৱা অহা ৰাস্তাৰ কাৰণে মানুহক আমাৰ সন্মুখত এটা আমাৰ ৰাস্তা আছে এইবিলাকে যোৱা, এই ৰাস্তাটো এইবাৰ আমি কৰি দিছোঁ। কাৰণ বেমাৰী অহাৰ কাৰণে সুবিধাজনক হয় আৰু ভাল হয়, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এই ৰাস্তাটো চিলেকশ্যন হৈছে, এইবাৰ কাম আৰম্ভ হ'ব। তাৰ লগতে ওচৰে পাজৰে থকা যিমানখিনি ৰাস্তা আছে সেইবিলাক আমি দিয়াৰ চেষ্টা কৰিছোঁ, যেন বেমাৰীসকলে আহি যে কষ্ট নাপায় বা ৰাইজে যে খোজকাঢ়ি কষ্ট নাপায় সেইটো কাৰণে আমি ব্যৱস্থা কৰিছোঁ। ইনস্পেকশ্যনৰ কাৰণে অহা যিবিলাক বৰা চাৰ্কুল অফিচাৰ বৰাৰ লগতে তেওঁলোকৰ কথা সহযোগী ডক্টৰসকলে মই কৈলোঁ, মই যে নিকাচি PHCটো এনেকুৱা অৱস্থাত থাকিব লাগিছে জাকত জিলিকা হৈ থাকিব লাগিছিলে। কাৰণ সকলোকে নিকাচি PHC কৰি থাকে, কিন্তু সেইটোতো একোৱেই নাই। 2 বাৰ মানে গ'লোঁ, মই আগতে গমেই পাইছোঁ, আপোনালোকে মিডিয়াত মই দিছিলোঁ, কিন্তু মিডিয়াত দিলেওতো নহয়। কাৰণ তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিব লাগিব, নিজৰ কৰ্তব্য মেইনটেইন ৰাখিব লাগিব। আৰু যদি মেইনটেইন থাকে তেতিয়া ৰোগমুক্ত হ'ব। যদি মেডিকেলখনে মেইনটেইন নাথাকে বা চাফ চাফাই নাথাকে ৰোগমুক্ত ক'ৰ পৰা হ'ব। মেডিকেলত সোমাই আধা বেমাৰী এনেই ভাল হৈ যাব লাগে বা ইমান ভাল ইমান চাফা বুলি অন্তৰখন শান্তিপ্ৰিয় হ'ব লাগে। কিছুমান বেমাৰী মেডিকেলৰ ভিতৰত সোমাই দেখা পালে বেমাৰ এনেই ভাল হৈ যায়, তেতিয়া সেনেকুৱা ব্যৱস্থা এটা কৰাটো মই তাকো ভাল বুলি ভাবিছোঁ। হয়তো গাফিলতি কৰাৰ লগে সিমান লগত ট্ৰান্সফাৰ কৰাই দিছোঁ। নিকাচি যিজন আমাৰ ডক্টৰ আছিলে তেখেতক ইতিমধ্যে ট্ৰান্সফাৰ দিয়া হৈছে আৰু নতুন ডক্টৰ আহিছে। এতিয়া মই যোৱাতে মই সোমাই যাম বুলি ভাবিছোঁ, চাওঁ কি আছে কি নাই তেওঁলোকক মই চাই যাম। मोनसे गोजोनथाव खौरां, क'क्राझार बिसमुरिनि सिखोनाजाहार बाथौ आश्रम फरायसालिया 2023-24 बोसोरनि थाखाय गोदानै मुं थिसननाया दासान्दि सोलिगासिनो। सिखोनाजाहार बाथौ आश्रम फरायसालियाव दायो KG1 निफ्राय क्लास 9 थाखोनि गोदानै मुं थिसननायनि आरज बिलाइखौ हरगासिनो। बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसा आरो दिथागिरिफोरनि थाखाय जुनिया खाबुफोर दं। खाबुफोरानो जादों बे फरायसालियाव जायफोर गार्जेना सानै गथ'नि मुं थिसनगोन बिसोरनि सासेया मासुलखौ रेहाय मोनगोन।
बेनि अनगायैबो हौवासा हिन्जावसानि थाखाय बे फरायसालियाव आलादा हस्टेल आरो इंराजि रायज्लायनाय थाखोनि खाबु दं। बेजों लोगोसेयैनो इंराजि, सानखान्थि आरो बिगियान आयदानि थाखाय उफ्रायै कचिं होनाय आरो बे फरायसालियाव बिमा रावखौ बिथा खालामनानै बां रावारि सोलोंथाइबो होनाय जायो। नोंथांमोना बे फरायसालियाव मुं थिसन्नोब्ला नैबे मबाइल नम्बर 9678235771 आव नङाब्ला फरायसालियाव थांनानै खौरां लाहैनो हागोन।